গুৱাহাটী আপোনালোকে বহুত ভিউ দেখিছে আৰু ময়ো দেখিছোঁ। হয়তো মই আজি যিটো জেগাত আহিছোঁ সেইটো জেগা আচলতে মই ভাবাই নাছিলোঁ ইমান ধুনীয়া জেগা হ'ব আৰু এইটো ভিউ মই কেতিয়াও দেখা নাছিলোঁ। চ' ভাবিলোঁ মই ভিডিঅ' কৰি আপোনালোকক দেখাওঁ। মোৰ বহুত বিৰাটেই বেছি ভাল লাগিছে গুৱাহাটী, মানে গোটেই 90% গুৱাহাটীখন দেখা পাইছোঁ মানে ইয়াৰ পৰা, গুৱাহাটী, উত্তৰ গুৱাহাটী, আৰু ইমান বেছি ধুনীয়া হ'ব বুলি মই ভবাই নাছিলোঁ। গতিকে মই বেছিকৈ নকওঁ, আপোনালোকক ডাইৰেক্ট মই দেখাওঁ, আপোনালোকে চাই লওক এবাৰ। ঠাইখিনি দেখি চাগে আপোনালোকে বহুতেই অনুমান কৰিব পাৰিছে, কোন ঠাই হয়তো বহুতে অনুমান কৰিব পৰা নাই। আৰু যদি আপোনালোকে ঠাইখিনি জানিব বিচাৰে, মই ঠাইখিনিৰ নামটো ইয়াত কৈ নিদিওঁ। আপোনালোকে যদি ঠাইখিনিৰ নামটো জানিব বিচাৰে তেতিয়াহ'লে মোক কমেণ্ট কৰি সুধিব আৰু মই কমেণ্টত জনাই দিওঁ আপোনালোকৰ নামটো। আৰু এয়া পালোহি সঁচাকৈ, মাই গড, চাওক দেই, ৰ'ব। মই আঁতৰৰ পৰা দেখিছিলোঁ অলপ, ওচৰত আহি ৱাও, কি মানে কি ক'ম, সঁচাকৈ চাওকচোন কিমান বেছি ধুনীয়া। এইখন গুৱাহাটী আৰু উত্তৰ গুৱাহাটী ব্ৰিজখন, সেইখন হ'ল আমাৰ ফেঞ্চি বজাৰ, লাখটকীয়া, কি আছে মানে গুৱাহাটীৰ 90% গুৱাহাটী চাগে ইয়াৰ পৰা দেখাই পোৱা গৈছে। কিছু ধুনীয়া লাগে মানে। মই কেমেৰাটোত আপোনালোকে যিমান ভাল দেখিছে তাতকৈ নিজে আহি যেতিয়া ঠাইখিনি চাব তেতিয়া আৰু বেছি ধুনীয়া লাগিব। মই মানে সেই সময়খিনি মই ক'ব নোৱাৰা হৈ গৈছোঁ, মানে ইমান বেছি ধুনীয়া লাগিছে। আৰু এইফালে এইখন হ'ল উত্তৰ গুৱাহাটী, যিখিনি জেগা মই আগতে যোৱা নাছিলোঁ, এতিয়া আজিকালি যাওঁ মাজে মাজে, সেইখিনি ঠাই ইয়াৰ পৰা দেখা পাইছোঁ ইমান ধুনীয়াকৈ। মানে এটা মানে ভাষা শব্দ হেৰাই যোৱা এটা পৰিৱেশ, মানে ইমান বেছি ধুনীয়া। চাই লওকচোন এবাৰ ভালকৈ আপোনালোকে। এইখন ব্ৰহ্মপুত্ৰ, সেইখন আমাৰ নতুন লিংক ৰোড, কিছু ধুনীয়া মানে গোটেই গুৱাহাটীখনৰ আপোনাৰ গোটেই মানে 90% দেখা পোৱা যায়। আৰু 90% নহয়, 90% বেছি হ'ব, অলপ 70% দেখা পোৱা যায়। কাৰণ আৰু ইফালে আৰু আছে, আৰু দেখাম মই এইটো চাইডে আমাৰ যিটো ব্ৰিজখন আছে, মানে মালিগাঁও ব্ৰিজখন যোনফালে আছে সেই ব্ৰিজখন। আৰু সেইটো যে দেখিছে মোৰ আঙুলি, সেই মাজত সৰুকৈ দেখা পোৱাটো হ'ল উমানন্দ মন্দিৰটো। আৰু এইফালে এখন উত্তৰ গুৱাহাটীখন গমেই পাইছে আৰু ক'লোৱে আগতে, কিমান ভাল লাগে আচলতে। মই আৰু বতৰটো সেইদিনা বিৰাট ধুনীয়া আছিল। আৰু এইফালে এইটো চাইড, এতিয়া এইটো আমাৰ মালিগাঁও, গণেশগুৰি, কিবাকিবি এইফালৰ পৰা, গণেশগুৰি চাগে নহয়, কিন্তু কি জেগা এইটো নামটো নাজানো, ধৰিব পৰা নাই। খালি চাওক এবাৰ, কি ধুনীয়া লাগে মানে একদম। এই আমি যে মেঘালয় যে ফুৰিবলৈ যাওঁ, আচলতে গৰমটো বাৰু ইয়াত, ঠাণ্ডাটো কম, মানে গৰমটো বেছি, কিন্তু মেঘালয়ৰ নিচিনা গৰম নহয়, ঠাণ্ডা নহয়, কিন্তু জেগাটো মেঘালয়তকৈ বহুত বেছি ধুনীয়া। আৰু এইখন আমাৰ মালিগাঁও অভাৰব্ৰিজখন, ফ্লাইঅভাৰখন এইফালে এনেকৈ পাৰ হৈ গৈছে। এইফালে আদাবাৰী, জালুকবাৰী, সেইটো চাগে আপোনাৰ দূৰত, এইটো পাহাৰটো ক'ৰ পাহাৰ এতিয়া সেইটো ধৰিব পৰা নাই। কিন্তু এটা বস্তু দেখাইছোঁ, এইফালে সেই যে দূৰৈ দেখিছে পানীখিনি, সেইখন হ'ল আমাৰ সকলোৰে চিনাকি দীপৰ বিল। ঠাইখিনি দেখি মোৰ খুবেই ভাল লাগিল। আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু আগলৈ কেনেকুৱা ভিডিঅ' বিচাৰে, নেচাৰেল ভিডিঅ' বিচাৰে নে কি ভিডিঅ' বিচাৰে, সেইটো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু এতিয়াও যদি আপোনালোকে মোৰ চেনেলটো লাইক কৰে তেতিয়াহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।